Hello guys, welcome to my YouTube channel and a new video. And আজি কথা ক'বলৈ লৈছোঁ মই তাৰমানে আগৰ যোনখন ডিউক আছিল এখন মানে এক্সেছ কৰিলোঁ মই তো এক্সেছ কৰি কি লৈছোঁ আপোনালোকে চাওক মানে ডেলিভাৰীটো ভিডিঅ' বনোৱা নহ'ল চ' মানে গাড়ী চলি আছে পুৰা ফুল লাউডত চ' আমাৰে ভিডিঅ' বনাই আছে কিবা কিবি এণ্ড আপোনালোকে তো চাওক মই কি লৈছোঁ আপোনাক দেখাই আছোঁ কি লৈছোঁ মই গাড়ীখন চ' গাড়ীখন অলিখন সো গাইজ এখন আনিলোঁ আপোনাৰ বুধবাৰে আনিলোঁ এন এক্সচেঞ্জ কৰি কিনে এইখনে ল'লোঁ কাৰণ এখন মাইলেজ চাইলেজ বঢ়িয়া আছে মাইলেজ এন এখন R15 নহয় এখন R15s চ' এখন গাড়ীখন বঢ়িয়া আপোনাৰ চ' এইখনৰ এটাই বেয়া দিছে আপোনাৰ চিটটো তাৰমানে ডাবল চিটাৰ নহয় ছিংগল চিটে হয় এণ্ড বাকী চব একেই আছে গাড়ীখন বাকী চব একে খালি চিটটো অলপ বেলেগ কৰি দিছে গাড়ীখনৰ বাকী চব একে চাই লওক আপুনি এইটো আপোনাৰ দুটা কালাৰত আহে এটা ব্লেকত আহে আৰু এইটো ব্লু এই মানে এখন বেণ্ড হ'ব বেছি দিন নাই আৰু এখন বেণ্ড হ'ব ত' এইখন কেনে তো ভিডিঅ'টো বেছি লম্বা নকৰোঁ পাছত চাই দিব আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ